সভা আজি পূৰ্ণাংগভাৱে গঠন কৰা হ'ল। খুব বলিষ্ঠ আমাৰ এই অঞ্চলৰে বহুত শুভচিন্তক ব্যক্তিসকলক লৈ পেলাই এইটো গঠন কৰা হৈছে। এনাৰ্জেটিক টিম এটা। গতিকে আশা ৰাখিছোঁ এই কমিটিৰ জৰিয়তে গোসাইগাঁওবাসী অঞ্চলৰ নাগৰিক সমাজে বিচৰা এখন গোসাইগাঁও চহৰ আমি বনাই দিব পাৰিম। আৰু এইটো কৰিবৰ কাৰণে আমাৰ আৰ্বান ডেভেলপমেণ্ট BTCৰ ফালৰ পৰা সকলো ধৰণৰ সহায় সহযোগিতা থাকিব। আৰু অহা দিনবিলাকত আমি বিচাৰোঁ গোসাইগাঁও এখন আটকধুনীয়া আৰু আধুনিকতাৰে এটা পৰিপূৰ্ণ এখন চহৰ গঠন হ'ব। গোসাইগাঁও চহৰত বিশেষকৈ আমাৰ ড্ৰেইনৰ এটা ডাঙৰ সমস্যা আছে। মাজমজিয়াৰে এখন নদী বৈছে সেইটো আল্টিমেটলি এখন ড্ৰেইনৰ এটা পাছ হোৱা এটা হয়, মাষ্টাৰ ড্ৰেইন এখন আছে। এই ড্ৰেইনৰ হেৰিটো এতিয়াও ভালকৈ কৰা হোৱা নাই। যোৱা 5 বছৰত কমপ্লিটলি ডেমেজ তথা ক্লিনলিনেছটো মেইনটেইন কৰা নাই। গতিকে এইটো চৰকাৰে আমি এইটোৰ ওপৰত নজৰ দিছোঁ। গোসাইগাঁওখন এখন ড্ৰেইন হাইজেনিক ফালৰ পৰা আৰু অন্যান্য আমাৰ নাগৰিক সমাজক সুৰক্ষিত দিব পৰা আমাৰ ষ্ট্ৰীট লাইটৰ ব্যৱস্থাসমূহ আমি অতি শীঘ্ৰে কম দিনৰ ভিতৰতে আমি কৰি দিম আৰু ৰূপায়ণ কৰিম। অলপ আগতে আমাৰ পানী খোৱাৰ ব্যৱস্থাও আৰু কথাও কোৱা হৈছে। সেইটো আমি আমাৰ লাইন ডিপাৰ্টমেণ্ট আৰবানৰ লগত যিমানবিলাক ডিপাৰ্টমেণ্টবিলাক আছে সেই ডিপাৰ্টমেণ্টসমূহ পানী যোগান ধৰা, ইয়াত বসবাস কৰা নাগৰিকক পানী যোগান ধৰা ব্যৱস্থাৰ বিষয়েও মই অৱগত হৈছোঁ। সেইটোও আমি পৰিকল্পনা কৰি ৰূপায়ণ কৰাৰ কাৰণে আমি কাম কৰিম। CSB গঠনক লৈ মেডাম সংখ্যালঘু সংগঠনৰ প্ৰতিক্ৰিয়া খুব প্ৰকাশ কৰা দেখা গৈছে। এইটোতো আমি দেখা নাই। সংখ্যালঘু BPF সংখ্যালঘুৰ ৰাইজৰ কাৰণে শুভহিন্তক আমি সংখ্যালঘু ৰাইজক লৈ আমি BPF আগুৱাই আছোঁ, BPF চৰকাৰ আগুৱাই আছোঁ। আমাৰ EM আছে, আমাৰ 4জনতকৈ অধিক আমাৰ MCLA সকল আছে। গতিকে ইয়াতে অইন কিবা চিন্তা কৰিব, কিবা নেগেটিভ চিন্তা কৰিব মুছলমান সমাজে বা মাইনৰিটি সমাজে, সেইটো মই নাজানো আৰু সেইটো হ'ব নালাগে। আমাৰ যথেষ্ট বিষয়ববীয়া আছে, যথেষ্ট আমাৰ পলিটিকেল হেৰিবিলাক আমাৰ BPFৰ লগত জড়িত হৈ আছে। গতিকে এনেকুৱা একো সমস্যা নাই।